পানী যোগান ধৰা হৰ ঘৰ নল সে জল তাৰ অধীনত জল জীৱন মিছনত আজি আমি দুৱাৰ বাগৰি MSC কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰত 10টা প্ৰজেক্ট ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিলোঁ আৰু প্ৰায় 8 কোটি টকাৰ ব্যয় সাপেক্ষে 1072টা ফেমিলিক ইয়াৰ দ্বাৰা বিশুদ্ধ খোৱা পানী আমি যোগান ধৰিবলৈ সক্ষম হ'ম আৰু মই ভাবোঁ আজি খুব সুন্দৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন আমি সুন্দৰকৈ ফলিয়াবলৈ গৈ আছে আৰু ইমান ভিতৰুৱা অঞ্চলত পাহাৰৰ মাজত জল জীৱন মিছনৰ কাম আৰম্ভ হৈছে অত্যন্ত আমি সুখী চাৰবুৰা ইংটি গাঁৱত আমি উপস্থিত আছোঁ এইমাত্ৰ আৰু ইয়াত আমি ইউজাৰ কমিটিৰ কাৰণেও অলৰেডি ৰিকমেণ্ড কৰিছোঁ আৰু এই কমিটিয়ে ভালকৈ চাব কেনেকৈ ব্লিচিং পাউডাৰ দিব লাগে বিশুদ্ধ খোৱা পানী বেমাৰ আজাৰ নহ'ব এইবিলাক পানী খায় তাৰ কাৰণে ব্যৱস্থা খুব সুন্দৰভাৱে কৰা হৈছে জল জীৱন মিছনৰ যিটো ছিষ্টেম তাৰ কাৰণে মই আজি ইয়াত চাৰবুৰা ইংটি গাঁৱৰ পৰা কাৰ্বি আংলঙৰ পবিত্ৰ ভূমিৰ পাহাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ এটা মহৎ উদ্দেশ্য লৈ পেলাই দুখীয়া গাঁৱৰ মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ কাৰণে মই ধন্যবাদ দিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমাৰ অসমৰ চুকে কোণে ডেভেলপমেণ্ট হৈছে আৰু আজি পাহাৰতো এই উন্নয়নৰ সোৱাদ পাহাৰবাসী ৰাইজে পাবলৈ সক্ষম হৈছে মই ধন্যবাদ দিছোঁ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক তেখেতে আমাৰ এই স্কিমবিলাক এপ্ৰুভ কৰি দিয়াৰ কাৰণে আৰু তাৰপিছতে আমি এতিয়া এই কামবিলাক কৰিবলৈ সক্ষম হৈছোঁ আৰু এনেকৈ গোটেই আমাৰ সমষ্টিবাসী ৰাইজৰ খোৱা পানীৰ যোগানৰ কাৰণে আমি কাম হাতত লোৱাটো পৰ্যায়ক্ৰমে আমি কৰি যাম আৰু সকলোৱে যাতে বিশুদ্ধ খোৱা পানী পায় সুস্বাস্থ্য ৰক্ষা কৰিবলৈ কাৰণে আৰু এই বিশুদ্ধ খোৱা পানীৰ জৰিয়তে আমাৰ যি ৱাটাৰবৰ্ন ডিজিজ পানীৰ পৰা যিবিলাক বেমাৰ হৈছিল সেইবিলাক মোটামুটি নাইকিয়া হৈ যাব এটা সুস্বাস্থ্যৰ অধিকাৰী হ'ব আমাৰ ইয়াৰ পাহাৰীয়া ৰাইজে